अंबलिका 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 आसो বাইদেউ अरे সেইখিনি সাফ কৰাৰ পিছত এইখিনি সাফ কৰিবি হ'ব দিয়ক তাৰপিছত তই পিছফালে যাবিচোন হা হ'ব দিয়ক
যাৱ তই এই জেং বিহু চলি আছে নহয় তালৈ যাওঁ জেং বিহু অঁ। ক'ত অকণমান আগত ব'ল ময়ো যাওঁ হ'লে ব'লা ব'লা বাকী তোৰ ভাল অঁ ভাল এনে মুখ চুপতি সাজিলো গনা সেউতি ধুৱা চাঙৰ বিচনী বাঢ়িব নেৰি থৈ টকাটি হাতত লৈ টকাটি হাতত লৈ সেউতি বিহু মাৰিবলৈ বিহুনো মাৰিবলৈ মই নাটগৰৈ মই নাটগৰৈ আকৌ মই নাটগৰৈ ৰজা হাতী সোমালে বন লাহৰি ইকৰা খাগৰি মই নাই বালিয়া বগৰী চেচুটি খানোতে মই নাই ওলালে কুমতি ওলালে বাৰিষা আহিব যাবগৈ দূৰলে উতিকিল গৰি নকবি নকবি বয়সেনো দিবগৈ ভাতি আমি সমনীয়া সৰ চৰাই ইলাহতী বিহু পাই বলিয়া সৰ চৰাই হিমালতী বিহুনো গাই থাকিব মনে মোৰে মালতী হয় কিয়ে নহয় হয় কিয়ে নহয় হয় কিয়ে নহয় হয় ই চম্পা দৈ গা ঘেলা লীলা দৈ গা ঘেলা আইজনী দেউতা তই খোজকাঢ়ি আহিলি অঁ আৰুনো কেনেকৈ আহিম ফোন এটা কৰি নিদিলি কেলে মই তোক লৈ আহিলোগৈহেঁতেন নহয় হ'ব আহিলোঁ নহয় বাৰু যা ভিতৰলৈ যা মাৰে গোসাঁই ঘৰত চাকি দিছে তইহে গমকে পোৱা নাই যা ঠিক আছে। আপুনি কেনি যায় তই আহিছ নহয় মাংস অলপ লৈ আহোঁ সোনকালে আহিব দে দেউতা অঁ মা অ' মা মই কৈছোঁ নহয় মা বিয়া চিয়া এতিয়া নহয় প্ৰথমতে কামখিনি শেষ কৰি লওঁ নহয় পিছত দেখা যাব ল'ৰাজন ভাল হ'ল 2 বছৰ হ'ল ACS পোৱা এতিয়া চাৰ্কল অফিচাৰ হৈ আছে আৰু বিয়াৰ পিছতো তই কাম কৰিব পাৰিবিতো সিহঁতৰ ঘৰত একো আপত্তি নাই তাৰ ঘৰৰ পৰা আপত্তি নাই মানে অনুমতি আছে কি যে কথা কয় মা মই মানে এতিয়া বিয়া হৈ কাৰোবাৰ ঘৰৰ আপত্তি নাই কাৰণেহে কাম কৰিব পাৰিম আপুনি একো নকয় কিয় মইনো কি ক'ম তাই জনাবুজা ছোৱালী তাইক কামখিনি কৰি ল'বলৈ দিয়া কাৰো বয়স ৰৈ নাথাকে বাহিৰত থকা ছোৱালী ক'ৰবাত কিবা অঘটন ঘটালে মোৰ গাত কিন্তু দুখ নাই
তহঁতি কোনেও মোৰ কথা নুশুন। আপুনি কিয় এনেখন কৰিছে মা? ককাৰ গা ভাল নাই অ'। তোৰ ঘৰখন চাই যোৱাৰ বৰ হেঁপাহ ককাৰ। মা একো নহয় ককাৰ। চাবচোন আমাৰ ককা 100 বছৰ জীয়াই থাকিব। মই কাইলৈ যাওঁতে ককাক চাই যাম নহয়, হয়নে? এতিয়া যাওক, ভাত বাহক, মোৰ ভোক লাগিছে। দুৱাৰ খোলা আছে। নমস্কাৰ ছাৰ। ছাৰ ভালনে? ঘৰৰ পৰা আনিছা? হয় ছাৰ, মই গাড়ীৰ পৰা নামি পোনে পোনে ইয়ালৈকে আহিছোঁ। এয়া মায়ে বনোৱা তিলৰ পিঠা আৰু নাৰিকলৰ লাৰু। জানো আপুনি খায় নে নাখায়। বঢ়িয়া। ৰ'বা, চাহকে খোৱা যাওক। ছাৰ আপুনি ক'লৈ যায়? বাইজনী আজি অহা নাই কামলৈ। আপুনি ভাত খালে নাই? খালোঁ। মেগী আছিল, তাকে সিজালোঁ। ভাল হৈছিল খাবলৈ। কি হ'ল? এদিন যেনিবা ভাতৰ সলনি মেগীকে খালোঁ, তাতে কি হ'ল? ৰ'ব, ময়ো গৈছোঁ। আপুনি দেখুৱাই দিব মোক ক'ত কি আছে, বাকীখিনি মই কৰিম। হয় নেকি? ব'লা। নমস্কাৰ। নমস্কাৰ। বহ বহ। তেন্তে বন্ধুসকল, আজি কথা হ'ল আমাৰ ছাত্ৰসকলৰ মাজত আমাৰ ৰাজনৈতিক দলৰ নীতি আদৰ্শ দৰ্শন সকলো তেওঁলোকৰ মাজত প্ৰচাৰ কৰিব লাগে। আৰু বিশেষকৈ আমি বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত সোমাব লাগিব। নিশ্চয়, কিন্তু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰৰ মাজত পশ্চিমীয়া ৰাজনৈতিক দৰ্শন বৰ গভীৰভাৱে সোমাইছে। ইয়াত আমি সোমোৱাটো বৰ সহজ নহ'ব। কিন্তু দেউৰী ডাঙৰীয়া, সন্মুখৰ পথ যিমানেই কঠিন নহওক কিয়, প্ৰকৃত দেশপ্ৰেমী লক্ষ্যত উপনীত হ'বই। আমাৰ ঐতিহ্য পৰম্পৰা বহু প্ৰাচীন আৰু শাশ্বত। 1000 বছৰৰ পৰাধীনতাই আমাৰ মগজুত লগোৱা ঘূণবোৰ যোৱা 100 বছৰৰ যুঁজখনে বহু পৰিষ্কাৰ কৰিছে আৰু আগলৈ কৰিব। যুৱ আৰু ছাত্ৰ সমাজেই এই যুঁজখন আগুৱাই লৈ যাব। হাজাৰ হাজাৰ বছৰ আগতেই আমাৰ ঋষিসকলে আমাক জ্ঞান বিজ্ঞান, ৰাজনীতি, সমাজনীতি, আইন এই সকলো বিষয়ে যথেষ্ট জ্ঞান দিছে। আজিৰ দিনত পশ্চিমীয়া যিবোৰ প্ৰভাৱ আমাক সাময়িকভাৱে ঢাকি ৰাখিছে, কিন্তু সম্পূৰ্ণভাৱে ঢাকিব পৰা নাই। গতিকে মই ভাবোঁ যে এই মুহূৰ্ততেই যদি আমাৰ যাত্ৰা সঠিকভাৱে যদি আমি আগবাঢ়োঁ, তেতিয়া অতি কম সময়ৰ ভিতৰতে আমি বিশ্বৰ আগত নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব পাৰিম। ঠিক কথা কৈছে। মই সদ্যহতে উজনিৰ ছাত্ৰ সমাজৰ মাজত আমাৰ আদৰ্শ দৰ্শন প্ৰচাৰ কৰাৰ কথা ভাবিছোঁ। ছাত্ৰ সমাজক প্ৰভাৱান্বিত কৰি সঠিক দিশ নিৰ্দেশনা দিবলৈ আমাক এজন ডেকা ল'ৰাৰ প্ৰয়োজন। আপোনালোকৰ দৃষ্টিত তেনে কোনো ডেকা ল'ৰা আছে নেকি? মোৰ বোধেৰে প্ৰভাকৰেই ইয়াৰ কাৰণে উপযুক্ত ব্যক্তি হ'ব। হয়, প্ৰভাকৰেই হ'ব পাৰিব আমাৰ সেই কেটেলিষ্ট, যি আমাৰ নীতি আদৰ্শৰে উজনি অসমৰ ছাত্ৰ সমাজক অনুপ্ৰাণিত কৰিব পাৰিব। সংগঠনে দিয়া যিকোনো দায়িত্ব কান্ধ পাতি ল'বলৈ মই প্ৰস্তুত। ঠিক আছে, তেন্তে আপুনি আপোনাৰ গন্তব্য স্থানলৈ যাবলৈ প্ৰস্তুত হওক। আৰু বাকী আমাৰ পুৰুষেষ্ট আপোনাক সকলো বুজাই দিব।
Good morning, sir. This is Professor Deka. Sir, that will be way out of my duties. Sir. সোমাব পাৰোঁনে ছাৰ? তোমালোক আহা আহা, এই দুৱাৰখন বন্ধ কৰি থৈ আহা। নমস্কাৰ ছাৰ। আহা বহা। কওক ছাৰ, আমি কি কৰিব লাগিব? ডিগ্ৰী পোৱাৰ পাছত কি কৰিম বুলি ভাবিছা? এতিয়ালৈকে একো ভবা নাই ছাৰ। হয়। দেশৰ কাৰণে কাম কৰা। মানে ছাৰ? মই কওঁ শুনা, এই পলিটিকেল মটৰটো ইউনিভাৰ্চিটিলৈকে কঢ়িয়াই লৈ যোৱা, ডিষ্ট্ৰিক্ট লেভেলত গোটেই ষ্টেট লেভেলত নিজকে এষ্টাব্লিছ কৰা, আৰু এইটো সময়ৰ পৰাই ষ্টুডেণ্টছ কেৰিয়াৰ শেষ হৈ গ'ল, এতিয়া আৰম্ভ হ'ব তোমালোকৰ পলিটিকেল কেৰিয়াৰ। কিয় আহিলি? আমি এখন ষ্টুডেণ্ট কনভেনশ্যন পতাৰ কথা ভাবি আছোঁ। তহঁতে কি পাত পাতি থাক, তাত মোৰ কি কাম? কথাটো অলপ বেলেগ। নতংকি কিয় কৰি আছ বে? যি ক'ব আছে ফটাফট ক। মাংস আনিব নোৱাৰিলি? কামটো ঠিকমতে কৰি দে, চব পাই যাবি, মদ মাংস পইচা চব। কি কওঁ বে? মাৰ্ডাৰ চাৰ্ডাৰ নেকি? নাই নাই, মাৰ্ডাৰ চাৰ্ডাৰ নহয়, হাত ভৰি ভাঙিলেই হ'ল। কেইটাৰ? মাত্ৰ এটাৰ। এইখনটো হোৱাটছআপত পঠাই দিছোঁ, ভালকৈ চাই ল'বি। কামটো শেষ হৈ গ'লে ডিলিট কৰি দিবি। আটা বাটা দিবিতো? আৰু বাইনা আনিছ? কম লাগিছে? 10 এতিয়া দিছোঁ, 10 কাম হৈ যোৱাৰ পিছত। 25 এতিয়া, 25 কাম হোৱাৰ পিছত পাছ। আৰু 15টা দি দে। কামটো শনিবাৰৰ ভিতৰত হৈ যাব লাগিব। শনিবাৰ? ছাৰ। কেইটা পালি? 2টাক আনিছোঁ মদৰ ঘাটিৰ পৰা, 3টাক ডান্স বাৰৰ পৰা। মালদাৰ ঘৰ কোনোবা আছে নাই? বাৰৰ পৰা অনাকেইটা ধনী ঘৰৰ ল'ৰা। এটা কাম কৰ, ইহঁতকেইটাক ইণ্টাৰগেশ্যনত সোমাই থবি, কাৰ লগত কণ্টেক্ট কৰিব নিদিবি। আৰু যদি কোনোবাই কণ্টেক্ট কৰে তেনেহ'লে কবি যে একেলগে বুলি। হ'ব ছাৰ। যা শুন, ড্ৰাইভাৰে ক মোৰ গাড়ী উলিয়াবৰ কাৰণে। হ'ব ছাৰ।
ইমান খক নে আগতে বহি লওকচোন Yes. কি হ'ল বিৰাট টেনশ্যন নেকি साला पुलिसर जीवन ऊपर वाला नीचे वाला पब्लिक स्टूडेंट सबरे हुपिंग बॉय पुलिस टेंशनर बाहिरे आমৰ ন আছে কিটো কিয় মই নাই সেইকাৰণে ইয়ালে साला আজি গধূলিৰ পৰা মানুহবোৰে ফোন কৰি কৰি মোক পাগল কৰি দিছে কিয় সিহঁতৰ পলিটিক্সত আমি সোমাব লাগে সিহঁতে কৰে লেতেৰা কামবোৰ আমি কিয় কৰিব লাগে কিন্তু নাই চবে পুলিচে খেপায় নকৰিলে হ'ল ৰাতিপুৱা হয়তো দেখা নাই কালি মই সন্ধিয়া হয়তো দেখা নাই মই দেখা নাই ৰাতিৰ ভিতৰতে লগাইছে চাগে ঠিক কৈছা কোনে কৰিব পাৰে কামটো মই ফোন কৰিছিলোঁ নতুন দল খুলিছে বুলি মই কৈছিলোঁ ঠিকে কৈছিলে তাই ঠিক কৈছা দেই তুমি ভালো লাগি আছে ছাৰ চাই আহোঁ বাৰু ইমানবোৰ কাট আউট বেনাৰ পোষ্টাৰ বনাওঁতে 40-50 হাজাৰটো খৰচ হৈছে নিশ্চয় লগোৱাবিলাকৰ খৰচ আছেই কনভেনশ্যনৰ আঁৰত কোনোবা পাৱাৰফুল সংগঠন নিশ্চয় আছে সেইটোতো দেখ দেখকৈ ওলাই পৰিছে নহ'লে ৰাতিৰ ভিতৰতে ইমানখিনি কাম কৰিব পাৰেনে তাতে আকৌ দিন দুপৰীয়াতে বিশ্ববিদ্যালয়ৰ চৌহদত সোমাই বাইকত আহি বাহিৰৰ ল'ৰা দল এটাই লিফলেট ব্লেড হৈ গৈছে এতিয়া আমি কি কৰোঁ কিবা এটা নকৰিলে সিহঁতে ছাত্ৰবোৰৰ মাজত বিভাজন আনিব নতুনকৈ ছাত্ৰ সংগঠন এটা খুলিব বিচৰাটোৱে ইয়াৰ প্ৰমাণ আমি ইছলাম ছাৰৰ লগত কথাটো আলোচনা কৰোঁ এই গৱেষক ছাত্ৰগতৰ সভানেত্ৰী অম্বালিকা বাইদেউকো আমাৰ লগত ল'ব লাগে বাইদেউক লাগিবই তেখেতৰ কথা আৰু চিন্তা আমাৰ লগত মিলে Sir, the boys are on the job. Yes, sir. I'm taking all care, sir. Be assured, sir. Yes, sir.
I understand, sir. We'll do my best. Sir. ছাৰ ৰাতিপুৱা অহা ল'ৰা দুজন এতিয়া আকৌ আহিছে শান্তি নাই এইবোৰৰ পৰা আহিবলৈ দিয়া হ'ব ছাৰ এই কামবোৰৰ আঁৰত থকা মানুহবোৰ অতি শক্তিশালী মানুহ ধনবল আৰু বাহুবলৰ ওপৰি সিহঁতৰ জনবলো আছে সঁচা কথা টকা পইচাৰে তোমালোকে সিহঁতৰ লগত যুঁজিব নোৱাৰা কিন্তু তোমালোকৰ সংগঠন আছে আৰু ছাত্ৰ ছাত্ৰীখিনি 90% তোমালোকৰ সমৰ্থক সেয়াই তোমালোকৰ ডাঙৰ শক্তি গৱেষক ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলেও আমাৰ লগত থাকিব লাগে শিক্ষানুষ্ঠানৰ বৌদ্ধিক আৰু প্ৰশাসনিক স্বাধীনতা অক্ষুণ্ণ ৰখা আৰু শিক্ষাৰ মুক্ত পৰিৱেশ নিশ্চিত কৰাৰ কাৰণে আমি সকলো আছোঁ তোমালোকৰ লগত আমি কেনেকৈ আগবঢ়া উচিত হ'ব ছাৰ কৈ আছোঁ চোৱা এই যুঁজখন কেৱল দুটা ছাত্ৰ সংগঠনৰ মাজৰ যুঁজ নহয় এই দুটা বিপৰীত চিন্তাধাৰা দুটা বিপৰীত মতাদৰ্শৰ মাজৰ যুঁজ আমি কোনেও ইয়াৰ পৰা দূৰত থাকি নিৰাপদ অৱস্থান ল'ব নোৱাৰোঁ কোন আমি দরজাখন খুলছো মকবুল পিছফালে এখন গোটেই বিতনি বে আৰে বিতনিত ক'ত লুকাব গোটেই ৰাতি সি বিতনিতে সোমাই থাকিব নেকি চৰত পোৱালি বে দৰকাৰ হ'লে গোটেই ৰাতি সি বিতনিতে সোমাই থাকিব তাতে যে তাক মাৰিব মাৰিম নাই বলে আস এই পিছা চাই লম বল খুব পাবি ইয়াত আৰু বিরাজ বিরাজ দরজাখন খুল বিরাজ দরজাখন খুল না বিরাজ
এই ঢলপতে এনেকৈ কিয়? লুঙি গামোচা কিবা এখন দে। মকবুল 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 কি কাৰণে আমি ইয়াত লগ হৈছোঁ তোমালোকে নিশ্চয় গম পাইছা। ঘটনাটো ইছলাম ছাৰক ক'লানে? ছাৰে থানাত এজাহাৰ দিব দিছে। মকবুল আৰু মই থানালৈ যাওঁ। তোমালোকে ঘটনাটোৰ কথা হোষ্টেলত জনাই দিয়া। আবেলিকে আমি কেম্পাছৰ ভিতৰত এটা ৰেলী কৰিম। মই দুজনমানক লৈ গৈ আছোঁ। ঠিক আছে, আমি অম্বা বাইদেউকো লগত লৈ ছাৰৰ ঘৰলৈ যাওঁ। মই এতিয়া যিখিনি কৰিছোঁ সেইখিনিও আচলতে কৰিব নালাগে। ষ্টুডেণ্ট পলিটিক্সৰ লগত মই জড়িত হ'ব নালাগে। আপুনি কি ক'ব খুজিছে? ষ্টুডেণ্ট ইউনিয়নৰ সাধাৰণ সম্পাদকজনক ৰাতিৰ আন্ধাৰত আক্ৰমণ কৰাটো মই সমৰ্থন কৰিব নোৱাৰা কথা। সেইটো দুষ্কৃতিকাৰীৰ কাম। তাৰ লগত আমাৰ কি সম্বন্ধ? কিন্তু ঘটনাটো যে ষ্টুডেণ্ট পলিটিক্সৰ লগতেই জড়িত সেইটোতো সঁচা। তাৰমানে আপুনি আমাক সহায় নকৰে? কৈছোৱে, ষ্টুডেণ্ট পলিটিক্সত মই সোমাব নোৱাৰোঁ। ঠিক আছে, কিন্তু কনচিকুৱেঞ্চৰ কাৰণে আপুনি মোক জগৰীয়া নকৰিব। ফাইলটা আছিল? ৰেডি আছে। এজাহাৰখন যিহেতু ইমান সময় নালাগে। ঠিক আছে, মই যাম থানালৈ। মই যাম আপোনাৰ লগত। ব'লা তেনেহ'লে, আটাই ব'লা। বলক ছাৰ। বৰুৱা। ছাৰ। ছাৰ। আপোনালোকক ছাৰে মাতিছে। তোমাকে যে সিহঁতে বিচাৰি গৈছিল তুমি কেনেকৈ জানিলা? সিহঁতে বাহিৰৰ পৰাই মোৰ নাম ধৰি মাতিছিল আৰু এই কথাটো দুপৰীয়াৰ পৰা মই বাৰে বাৰে কৈ আছোঁ। সিহঁত কোন? নাজানো। দুৱাৰখনত সিহঁতে গুৰিয়াৰ শব্দ শুনিয়ে মই খিৰিকীৰে জাপ মাৰি পিছফালৰ পিটনিত সোমালোঁ। নহ'লেতো সিহঁতে মোক মাৰি পেলালেহেঁতেন। তুমি অলপ বেছিকৈ কোৱা। ছাৰ আপুনি কি কয়? মাছ ৰাতি তাৰ দুৱাৰ ভাঙিছে, সিহঁতে তাক মাৰিবলৈ অহা নাই যদি কি কৰিবলৈ আহিছিল? তোমালোক লিডাৰবোৰৰ কাৰণে তিলটোকে তাল কৰা বাহঁতৰ খেল। ছাৰ এফআইআৰখন লওক, আমি 5 ঘণ্টা ইয়াতে বহি আছোঁ। নহ'ব, প্ৰিলিমিনাৰী এনকুৱাৰী নকৰালৈকে এই এফআইআৰ লোৱা নহ'ব। তাৰপিছতহে মই এফআইআৰ ল'ব পাৰিম। ছাৰ এফআইআৰ লোৱাটো আপোনাৰ দায়িত্ব। থানাৰ ভিতৰত তোমাৰ লিডাৰগিৰি নে চেল বুজিছা? স্পট ভেৰিফিকেশ্যন কৰিব লাগিব আগতে। বলক তেতিয়াহ'লে। কোন আপোনালোক? এনেকুৱা দলে বলে সোমাই আহিছে যে? মই প্ৰফেচাৰ মহিদুল ইছলাম, এখেত অম্বালিকা বৰুৱা, গৱেষক গোটৰ অধ্যক্ষ। আমি এওঁলোকক লৈ যাবলৈ আহিছোঁ। আই চি প্ৰফেচাৰ এণ্ড মিছ স্কলাৰ।
গুড কম্বিনেশ্যন, কিন্তু এওঁলোককতো দিব নোৱাৰিব। নিব নোৱাৰোঁ? আৰে এওঁলোক গুচৰীয়াহে, কিয় নিব নোৱাৰিম? তুমিও লিডাৰ নেকি? হেল্ল', হয় ছাৰ, গুড ইভিনিং ছাৰ। হয় 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 ছাৰ, স্পট ভেৰিফিকেশ্যনৰ কাৰণে ৰাখি থৈছোঁ ছাৰ। হয় ছাৰ, হয় ছেকেণ্ড অফিচাৰ গৈছিল ছাৰ। ঠিক ঠিক আছে ছাৰ, হ'ব ঠিক। হয় কোন আছ? ছেকেণ্ড অফিচাৰক মাত। ছাৰ ছাৰ আপুনি বহক। অহ চৰি, মই ক'বই পাহৰিছিলোঁ, প্লিজ আপুনি বহক বহক আপুনি। আচ্ছা হেৰি নহয়, স্পট ভেৰিফিকেশ্যনত কি পালে? হয় ছাৰ, এখেতৰ অভিযোগ সঁচা ছাৰ। দুৱাৰখন ভগা আছিল, দুৱাৰখনত জোতাৰ চিন আছে আৰু দুৱাৰৰ হেণ্ডেলত আঙুলি চাপ পোৱা গৈছে ছাৰ। ভিতৰতো কিতাপ পত্ৰ আৰু আচবাব অলপ খেলি মেলি হৈ আছে ছাৰ। এটা কাম কৰক, এখেতসকলৰ কেছটো ৰেজিষ্টাৰ কৰক। হয় ছাৰ। আৰু ৰেজিষ্টাৰ নাম্বাৰটো এখেতক দি দিব। হ'ব ছাৰ, হ'ব ছাৰ। আপোনালোকে লৈ যাব পাৰি এইখন দুটাক, কিন্তু এটা কথা মনত ৰাখিব, কেম্পাছত ইয়াক লৈ হুলস্থুল নহয়। মই মাতিলে আহিব লাগিব, কথাটো মনত ৰাখিব। আপুনি আগতে অপৰাধীক বিচাৰি উলিয়াওক। এনেকৈ অভিযোগকাৰীক বাৰে বাৰে থানালৈ মাতি থাকিলে অপৰাধী আহি ধৰা নিদিয়ে। আপুনি বৰ খঙালহে। ছাৰ বৰুৱা, ছাৰ লকাপত কেইটা আছে? ফুকন ছাৰে দুটা আনি ৰাখিছে। লকাপ খোল। গুণ্ডা লগাই মানুহ মাৰিবলৈ কোনে কৈছিলে? তহঁতৰ দুখতেই কনভেনশ্যনখন বিফল হ'ল। কেতিয়া কি কাম কৰিব লাগে জানি ল'ব লাগে। এই এটা ভুলৰ বাবে আমি এবছৰ পিছুৱাই গ'লোঁ। ছাৰ, পুলিচে ল'ৰাকেইজনক বিচাৰি আমাক দিগদাৰ দি আছে, কিবা এটা কৰক ছাৰ। তহঁতৰ দৰে কেঁচুৱাবোৰক দায়িত্ব দিয়াটোৱেই ভুল, যত চব আৱৰ্জনা। ছাৰ, আমি যিটো ভাল দেখিছোঁ কৰিছোঁ, এতিয়া আমাৰ বিপদ হৈছে। আপুনি আমাক সহায় নকৰিলে চব ফাঁচ হৈ যাব। যি কৰিলি কৰিলি, এতিয়া মুখ বন্ধ ৰাখ, মই চাওঁ কি কৰিব পাৰোঁ। এটা যায় ইয়াৰ পৰা।
তাৰ নম্বৰটো মনত নাই নহয় এই মোবাইলৰ চাৰ্জ ইয়াতে নোহোৱা হ'ব লাগেনে তাক আবেলি 3 বজাৰ পিছত ইয়াত থাকিব গৈছে ছাৰ ইয়াৰ পৰা যাওঁগৈ নেকি হয় নেকি ব'লা তেন্তে গাঁৱলৈ ইয়াৰ পৰা এটাই ৰাস্তা পোনে পোনে বাট ৰবিলক ৰাস্তাতে লগ পাই যাম চাগে ঐ ৰিক্সা পাইছোঁ আহা বাছত তুমি নাকত ৰুমালখন লগাই থৈছিলা যে নাই মানে ছাৰ বিভিন্ন ধৰণৰ গোন্ধবাৰ নাকত যেনেদৰেহে পিন্ধি আছিলে সেইকাৰণে লগাই থৈ দিছিলোঁ মই কিন্তু আগতে এইফালে অহা নাই এই মানুহবোৰক দেখি তুমি কি ভাবিছা মানে উজনিৰ মানুহে এওঁলোকক অবৈধ বিদেশী বুলিয়ে ভাবে কথাটো হয় ছাৰ তুমি কি ভাবা নাজানো ইয়াত 2 শ্ৰেণীৰ মানুহ আছে দেশী আৰু ভাটিয়া নাই মই বুজা নাই দেশীসকল থলুৱা তেওঁলোক জনজাতীয় মূলৰ বখতিয়াৰ খিলিজিৰ অসম আগমনৰ পাছত ইছলাম ধৰ্ম গ্ৰহণ কৰা খিলঞ্জীয়া মেচ কছাৰী মানুহ মই কথাটো গম পোৱা নাছিলোঁ তোমাক সেইকাৰণে মই ইয়াত ফিল্ড ষ্টাডি কৰিবলৈ লৈ আহিছোঁ অসমৰ চাহ বলটানসকলক লৈ কৰা যিকোনো গৱেষণাই এওঁলোকক বাদ দি কৰিব নোৱাৰি আৰু ভাটিয়াসকল তেওঁলোক পূৰ্ববংগীয় মূলৰ তেওঁলোকৰ মাজত 1947 আগৰখিনিৰ লগত বিভাজনৰ পাছত অহা মানুহখিনিও আছে আৰু এই দুইখিনি মানুহৰ মাজৰ সম্পৰ্কটো কেনেকুৱা অঁ সেইখিনি কথাও তোমাৰ থিচিছত লিখিব লাগিব আচল কথাটো হ'ল জনজাতীয় মূলৰ হৈও এই দেশীখিনিয়ে অবৈধ বিদেশীৰ অপবাদ সহি থাকিবলগীয়া হৈছে আৰু এই অপবাদে অহৰহ তেওঁলোকৰ হৃদয় ক্ষতবিক্ষত কৰি ৰাখে আৰু আপুনিও তেওঁলোকৰ এজন ইয়াত আপোনাৰ নিজৰ কোনোবা আছেনে আম্মা আব্বা ভাই ভনী সকলো আছিল এতিয়া নাই দূৰ সম্পৰ্কীয় ককাই এজন আছে বৌদী আৰু এজন ভতিজা ল'ৰা মোৰ পৰিয়াল বুলিবলৈ এতিয়া তেওঁলোকেই আমি তেওঁলোকৰ ঘৰতে থাকিম
তুমি খোৱা নাই? নিজৰ বিচনাখন নাপালে সোনকালে টোপনি নাই। তোমাৰ চাগে সেয়াই হৈছে। নাই, কথা এটাহে মনত পৰিছে, তাকে ভাবিছোঁ। কি? এই ধৰণৰ গাঁও মই আগতে কেতিয়াও দেখা নাই। সঁচাই আচৰিত হৈছোঁ। ককাৰ মুখত শুনিছিলোঁ তেওঁলোকে যে আন্দোলন কৰিছিল, পূৰ্ববংগীয় মূলৰ বিদেশীসকলক খেদা আন্দোলন। সেই সময়তে হেনো অসমক স্বাধীন কৰিবলৈ ডেকা ল'ৰা কিছুমানে হাতত বন্দুক তুলি লৈছিল। কিন্তু মোৰ ককাই কেতিয়াও বন্দুকক ছাপোৰ্ট কৰা নাছিল, যাৰ বাবে ককা আজি বিচনাৰ পৰা উঠিব পৰা নাই। কি হৈছিল তোমাৰ ককাৰ? আজিৰ পৰা প্ৰায় ৩৫-৪০ মান বছৰ আগৰ কথা। মাজৰাতি ককাৰ বাবে অভিশাপ হৈ আহিছিল সেই নিশাটো। বৰদেউতা? বৰদেউতা? হেৰি কোনোবা আহিছে। বৰদেউতা, দুৱাৰ খোলক। কোন সেয়া? আমি বৰদেউতা, দুৱাৰখন খোলকচোন। মোৰ বৰ ভয় লাগিছে জানেনে। ৰ'বা, মই চাইছোঁ। আমাৰ বিৰুদ্ধে কিবোৰ কৈ আছে আপুনি? কোন তহঁত? চিনি পোৱা নাই নে ভাও ধৰিছে? মোক ঢাকি আহিলে কেনেকৈ চিনিম? সকামুখী আমাৰ পৰিচয়। এইবোৰ ভেমেৰক আমাৰ প্ৰশ্নৰ উত্তৰ দিয়ক। মই ভীৰু নহয়। মাছ ৰাতি মুখ ঢাকি মানুহৰ ঘৰত আহি ধমকি দিয়াবোৰ কাপুৰুষ। তুমিও বহা। হয় হয় বাইদেউ, আপুনি বহক, আমি একেলগে খাওঁ। বহিছোঁ বাৰু। তেন্তে তোমালোকৰ চহৰলৈ যোৱাটো খাটাং। এখন ভাল মেচিনাও লাগিব। মই ভাল এখন ছিংগল বোৰ্ড কৈ থৈছোঁ। আব্বা আম্মা, তোমালোকে ব'লা আমাৰ লগত। হয় হয়, আপোনালোকো ব'লক, আমি একেলগে যাওঁ, ভাল লাগিব। তুমি আহিছা ৰিচাৰ্চৰ কামত, আমাক লগত লৈ গৈ নিজৰ কামৰ ক্ষতি কৰা কিয়? আৰু মইদুল, যাওঁতে তুমি তোমাৰ স্কলাৰক সীমান্তৰ কাটাতৰা বেৰখনো দেখুৱাই নিবা।
হয় নেকি? চাম সেইখনতো চাবই লাগিব। মই সীমান্তৰ কাটাতাৰৰ বেৰৰ কথা বহুত সৰুৰ পৰাই শুনি আহিছোঁ। চাবা সেইবোৰ ষ্টাডি কৰিবলৈকেতো ইয়ালৈ আহিছা। ৰবিলৈ তোমাক চব দেখুৱাব। আপুনি নাযায়? যাব কিয় নাযাব? গাইড হৈ আহিছে, স্কলাৰ লগত নগ'লে কেনেকৈ হ'ব? সেয়া আমাৰ সীমান্তৰ কাটাতাৰ। কাটাতাৰৰ বেৰ এফালহে দেখিছোঁ যে? ঠিকেই দেখিছা। আমাৰ সীমাৰ 100 পৰা 150 গজ ভিতৰত বনোৱা বেৰ। সেইখিনি মাটি আমি হেৰুৱালো নেকি? সমস্যা সেইখিনি খেতিৰ মাটি। আমাৰ বহুতৰে বেৰৰ সিফালে মাটি আছে, কিন্তু পুৱা 8 বজাৰ পাছতহে তালৈ যাব পাৰোঁ। আকৌ আবেলি 4 বজাৰ আগতে গুচি আহিব লাগে। আবেলি 4 বজাৰ পৰা পাছদিনা পুৱা 8 বজালৈ আমাৰ মানুহ তালৈ যাব নোৱাৰে। সেইখন দেশৰ মানুহ কিন্তু যেতিয়াই তেতিয়াই সীমাত থকা পিলাৰলৈকে আহিব পাৰে, খেতি খোলা কৰিব পাৰে। এইটো দেখোন আমাৰ মানুহকহে দিগদাৰ দিয়া কথা হ'ল। তুমি ঠিকেই কৈছা। লোকচান আমিহে ভৰিব লগা হ'ল। সেইখিনি মাটি আমি এক প্ৰকাৰ হেৰুৱাইছোৱেই। কথাবোৰ দেখোন কিবা খেলি মেলি। সুযোগত কৰা কামৰ পৰিণতি। মানুহ যদি এনেকৈ উৰিব পাৰিলেহেঁতেন। ব'লা। আমি মহিদুল ইসলাম। ইনি আমার বড় ভাই জহিরুল ইসলামের ছেলে রবিউল, বাড়ি হাটসিঙ্গিমারি। ওনাকে চিনি। উনি কে? উনি হলেন রিসার্চ স্কলার, মানে গবেষক ছাত্রী। ইউনিভার্সিটি জানেন তো? আচ্ছা ছাড়ুন ওইসব। উনি আপনাদের সঙ্গে আলাপ করবে। বাংলা বলতে পারে না, আমি সাহায্য করব, চলবে? কোথা? বাকী আপোনালোকে কওকচোন, আপোনালোক ইয়াত কিমান বছৰৰ পৰা আছে? তুমি এওঁলোকৰ লগত কথা পাতা? ছাৰ,
আপুনিয়ে পটক নহ'লে ইহঁতে মোৰ কথা বুজি নাপাব। তুমি সোধাচোন। তোমালোকে স্কুল যোৱানে? তোমালোকে অসমীয়া ক'ব পাৰানে? আমি স্কুলত অসমীয়াতে পঢ়োঁ। এই হয় নেকি? মই আকৌ ভাবিছোঁ তোমালোকে বাংলা মিডিয়ামত পঢ়া শুনা কৰা। আমাৰ ইয়াত বাংলা মিডিয়ামৰ স্কুল নাই। চহৰতে থাকিলে গাঁও চহৰ এইবোৰৰ কথা কেনেকৈ গম পাবা? এওঁলোকে ঘৰত মৈমনচিঙীয়াত কথা পাতে, কিন্তু স্কুলত অসমীয়াত পঢ়ে। চকলেট খাবা? লোৱা তুমি লোৱা। লোৱা তুমি লোৱা। আমাৰ চিনাকি লুইতখন যে এইখনে বুলি ভাবিবলৈকে টান লাগিছে। ব্ৰহ্মপুত্ৰ এইকাৰণে ইউনিক। তিব্বতৰ ওখ শিখৰৰ কেইটামান পাহাৰী জুৰি লগ হৈ এই নদীৰ সৃষ্টি। ব্ৰহ্মপুত্ৰ উপত্যকাৰ 700 কিলোমিটাৰ দীঘল যাত্ৰাপথত আৰু অধিক নৈ উপনৈ লগ হৈছে, তাৰপিছত এই বিশাল ৰূপ পাইছে। ভাইটি জানানে নৈখন ইয়াত কিমান বহল? কিমান? ঠায়ে ঠায়ে এই 20 কিলোমিটাৰতকৈও বেছি বহল। বাৰিষা আৰু বেছি হয়। নদীৰ কোনো দেশ নাই। এই ব্ৰহ্মপুত্ৰলৈ চোৱা, তিব্বতী ইয়াৰলাং চাম্পো, ভাৰতত চিয়াং দিহাং লুইত ব্ৰহ্মপুত্ৰ, বাংলাদেশত সুৰমা গংগাৰে মিলি পদ্মা যমুনা, শেষত মেঘনা নাম লৈ মিলে মহাসাগৰত। দেশৰ সীমা অতিক্ৰমী অসীমত মিলি যোৱাৰ কি যে এক বিশাল পৰিক্ৰমা। দুয়োফালে অলেখ মানুহ, বৌদ্ধ খ্ৰীষ্টান হিন্দু মুছলমান, প্ৰকৃতি উপাসক, জাতি জনজাতি, ভাষা ভাষী, বিভিন্ন মানুহ। কাৰো প্ৰতি নাই বৈষম্য, জাতি ধৰ্ম ভাষ লৈ নাই কোনো অনাদৰ অৱহেলা। মাঝি নিয়ে যাও রে তোমার নদীর দেশে, আমার শূন্য হৃদয় মাঝি নিয়ে যাও রে। মাঝি নিয়ে যাও রে তোমার নদীর দেশে, আমার শূন্য হৃদয় মাঝি নিয়ে যাও রে। আমার বুকের আদর গুলের বুকে থাকিল পরি, আশার বাতি নিভি গেলে নয়ন জলে ভিজি, আমি দিবানিশে বুকের ব্যথা কেমন
যাওঁ ৰে মাঝি নিয়ে যাও রে তোমার নদীর দেশে আমার শূন্য হৃদয়ের মাঝি নিয়ে যাও রে বুকের কাসার ভাঙের মাঝি স্মৃতির ঢেউ লাগি আকুল হৃদয় কান্দের মাঝি একুল হইকুল ভাবি আমার আশার নৌকায় তাকে নিয়া তোমার দেশে যাও রে মাঝি নিয়ে যাও রে কাকু ছাৰ চৰি কিবা ক'বা ইমান মনে মনে আহিছে যে কিবা কথা কিছুমান মনলৈ আহি আছে মই জানো কাকুৱে কি ভাবিছে কি ভাবিছে ৰবিউল আমি ইয়ালৈ ফিল্ড ষ্টাডিৰ কাৰণে আহিছোঁ মই অম্বালিকাৰ ফিল্ড ষ্টাডিৰ বিষয় নহয় মই জানিব খুজিছোঁ কাকুৰ পৰিয়াল শুকচৰৰ ওচৰৰ এটা চহৰত আছিল ৰবিউল কাকুৰ বয়স তেতিয়া 10 বছৰ গৰমৰ দিন বাৰিষাৰ বতৰ মনে মনে থাকে ৰবিউল কোৱা 3 দিন ধৰি নেৰা নেপেৰা বৰষুণ চাৰিদিনৰ দিনা মাজৰাতি শিলডল ভাঙি পানী আহিল বানপানী ঘৰ দুৱাৰ গৰু ম'হ সকলো উটি গ'ল মানুহবোৰ কোন কিনি গ'ল কোনেও ক'ব নোৱাৰিলে পিছদিনা পুৱা আৰু পৰিয়ালৰ আনসকল আন কাৰো কোনো খবৰ পোৱা নগ'ল আন বহুতৰে জীৱনত একেবোৰ ঘটনাই ঘটিছে ৰবিউল দৰকাৰ নাছিল এইবোৰ কথা কোৱা মই জানিব খুজিছিলোঁ তুমি নাজানা এনেকুৱা এটা বানপানীতে প্ৰফেচৰ ডেকাৰ পৰিয়ালো হেৰাই গৈছিল কাৰ ভিচি ছাৰৰ এইটো গম পোৱা নাছিলোঁ ক'ত যাওঁ বে ইছলাম ছাৰ আৰু অম্বালিকা ক'ত কিয় লাগে এই উস্তাদি নামাৰিবি উত্তৰ দে আমাক কিয় সুধিছ ৰিচাৰ্চৰ কামত ফিল্ডলৈ গৈছে ৰিচাৰ্চৰ কামত গৈছে নে প্ৰেমলীলা কৰিব গৈছে আমাৰ জনা আছে ঐ যাওঁ ব'লা বাজে কথা শুনি থকা কি দৰকাৰ ৰ ক'ত যাওঁ সিদ্ধান্ত পলাই গ'লি আজি ক'ত পলাবি
বিশ্ববিদ্যালয়ৰ ভিতৰত এনেধৰণৰ ঘটনা ঘটাটো আটাইৰে কাৰণে লজ্জাজনক। বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া হিচাপে ইয়াৰ শান্তি আৰু শৃংখলা বজাই ৰখাত তোমালোকৰো দায়িত্ব আছে নে কি কোৱা? ছাৰ, আমি আমাৰ দায়িত্বৰ সম্পৰ্কে সচেতন। বাহিৰৰ কিছুমান মানুহে ছাত্ৰসকলৰ মাজত বিভাজন অনাৰ চেষ্টা কৰি আছে। তেওঁলোকে কেইজনমান ছাত্ৰ আৰু বাহিৰৰ কেইটামান ল'ৰাক লৈ পেলাই গোটেই ঘটনাবিলাক ঘটাই আছে। কেইদিনমান আগতে মকবুলক বিচাৰি গৈ তাৰ ভাড়াঘৰৰ দুৱাৰ ভাঙি তাৰ কাপোৰ কানি কাগজ পত্ৰ পিটনিত পেলাই নষ্ট কৰা মানুহবোৰো এইবোৰেই। কোন মানুহ এইবোৰ? মই থানাত কেছটো দিছোঁ, কিন্তু তাতো একো হোৱা নাই। সেইদিনা কেছটোৰ লগত আজি ঘটনাটোৰ কিবা সম্পৰ্ক আছে নেকি? বছৰীয়া মকবুলক মাৰিবলৈ ইহঁতে কৈছিল, আমি আটাই শুনিছোঁ। সিদিনা বাচি গলি, আজি ক'ত পলাবি? আমি যিকেইজন আছিলোঁ সকলোৱে শুনিছোঁ। কিছুমান মানুহে মোকো প্ৰেছাৰ দিছে, পাৱাৰফুল মানুহ। ঘটনাবোৰৰ লগত এইবোৰ কথাৰ সম্পৰ্ক নথকা নহয়। ল'ৰাকেইটাক আমি পুলিচক হেণ্ডঅভাৰ কৰি দিছোঁ। থানাই সিহঁতক জামিনত এৰি দিছে, আমি গম পাইছোঁ। এৰি দিছে? হয় ছাৰ, মোৰ ঘটনাটোতো সিহঁতক থানালৈ আনিছিল, কিন্তু এঘণ্টা পাছতে এৰি দিলে। সেইবাৰো হেনো কোনোবা পাৱাৰফুল মানুহে ইয়াত হস্তক্ষেপ কৰিছিল। প্ৰফেচাৰ ইছলাম 2 দিনতে উভতি আহিব। বিষয়টো যিহেতু তেওঁৰ লগতো জড়িত হৈ আছে, আৰু কিবা এটা কৰাৰ আগতে আমি 2 দিন ৰৈ দিয়া ভাল আছিল নেকি? হয়, মই ভাবোঁ সেইটোৱেই ভাল হ'ব। তোমালোকে কি কোৱা? হ'ব ছাৰ। ই কেনি গ'ল? ডেকা ল'ৰা গৈছে কেনিবা, আহি যাব সময়ত। আপুনি চাহ খাওক। ভাবিয়ে ঠিকেই কৈছে, ডেকা ল'ৰা ওলাই যাব। তুমি অম্বালিকাক কাহিনীটো কোৱা। ৰ'ব, মই নোটবুকখন আনিলোঁ নহ'লে। তোমাৰ আখৈ পায়েই আজিকালি সি ৰাতি এপৰলৈকে বাহিৰত থকা কৰিছে। পাছত নহ'ব লগা কিবা এটা হ'লে মোক দোষ নিদিবা। একো নহয়, আপুনি কাহিনীটো কওক। তুমি বহনীৰ কথাটো ক'বা। দ্বাদশ শতিকাৰ শেষ দশকৰ কথা। কামৰূপৰ সিংহাসনত মহাৰাজ পৃথু। পৃথুৱে তেওঁৰ অধীনৰ সকলো সামন্তকে ৰাজধানীলৈ মাতি পঠালে বা বতৰা ল'বলৈ। আনসকলৰ লগতে উত্তৰবংগৰ সৰু অঞ্চল এটাৰ শাসক অৰবিন্দ মেছো আহিল ভাৰবেটিলৈ মহাৰাজ পৃথুক দেখা কৰিবলৈ। সভাৰ শেষত আয়োজন কৰা ভোজসভাত অৰবিন্দ মেছক কিন্তু আনসকলৰ লগত একে ঠাইতে বহিবলৈ দিয়া নহ'ল। কাৰণ জাত্যাভিমানী পৃথুৰ দৃষ্টিত অৰবিন্দ মেছ হীনকুলীয়া। তাৰপাছত পৃথুৰ দৰে পৰাক্ৰমী ৰজাই কৰা অপমানৰ জ্বালাই অন্তৰ দহিলেও অৰবিন্দ কিয়েই বা কৰিব পাৰে? প্ৰতিশোধৰ চিন্তা বাতুলামি। 1202 খ্ৰীষ্টাব্দ। পশ্চিমৰ পৰা বৃহৎ ৰাজশক্তি এটা কামৰূপ কমতাপুৰৰ ফালে আহি থকাৰ খবৰ পালে অৰবিন্দ মেছে। দিল্লীৰ সম্ৰাট কুতুবুদ্দিনৰ তুৰ্কী সেনাপতি বখতিয়াৰ খিলিজী সসৈন্যে আহি চীন আক্ৰমণৰ উদ্দেশ্যে ৰঙামাটিত চাউনি পাতিছে। খবৰ পাই অৰবিন্দ মেছ গ'ল বখতিয়াৰক দেখা কৰিবলৈ। ৱালেকুম চালাম। আপুনি বহক, মই নামাজটো কৰি আহিছোঁ। আল্লাহু আকবার। সামি আল্লাহু লিমান হামিদা। আমিন বিরহমাতিকা ইয়া। নামাজ শেষ হ'ল। ভক্তিৰে আহি অৰবিন্দৰ কাষতে বহিল। বহক। বক্তিয়াৰ, আপুনি যেন সেনাপতি, সকলোৰে সন্মুখত থাকি আপুনি প্ৰাৰ্থনা কৰিব লাগিছিল, কিন্তু আপুনি একেবাৰে শেষৰ শাৰী, তাতে আকৌ আপুনি সকলো সৈন্যবিলাকৰ লগত একেলগে। কথাটো মই বুজি নাপাওঁ। আল্লাহৰ ওচৰত দোৱা কৰা সকলৰ স্বৰূপৰ নাই অৰবিন্দ, সকলো সমান। উলটি আহি মেছে
প্ৰজাসকলৰ লগত আলোচনা কৰিলে। সকলোৰে সন্মতিত তেওঁ সতীৰ্থ সমন্বিতে ইছলামত দীক্ষা ল'লে। অসমত মানে সেয়াই আৰম্ভণি নেকি ইছলামৰ? অসমত নহয়, কামৰূপ কমতাপুৰত। তেতিয়া অসম নাম হোৱা নাই এই ভূখণ্ডৰ। তাৰে ২৬ বছৰ পাছতহে ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পাৰ হৈ সৌমাৰত প্ৰৱেশ আহোমসকলৰ। তাৰমানে আপোনালোক জনজাতীয় ভূমিপুত্ৰ অসমৰ? তাৰেই লগত সম্পৃক্ত আমাৰ সমাজত আজিও চলি থকা বহনি নামৰ পানীয়বিধ। মই বুজা নাই। পইতা ভাত পানীত ৩ দিন তিয়াই থৈ ৩ দিনৰ পাছত উলিয়াই লোৱা জুলীয়াখিনিৰ নামেই হ'ল বহনি। গৰমৰ দিনত আমাৰ খেতিয়কসকলে খোৱা প্ৰিয় পানীয়। আমাৰ সাজ পানীৰ দৰে। কিন্তু ইছলামততো মদ্যপান হাৰাম। এইবোৰ জানিবৰ কাৰণেতো তোমাৰ এই ক্ষেত্ৰভিত্তিক অধ্যয়ন। চাক্ষুষ অভিজ্ঞতা অবিহনে যিকোনো গৱেষণাই অসম্পূৰ্ণ। কেছটো কি হ'ল? হোৱাট এবাউট দ্য কেছ? ছাৰ আছামীকেইটা পলাই গ'ল ছাৰ। ঘটনাটোৰ বহুত এডভাৰ্চ ৰিয়েকশ্যন হৈছে। কনভেনশ্যনখনত ল'ৰা ছোৱালীৰ উপস্থিতি কম হোৱাৰ কাৰণ সেইটোৱেই বুলি ভাবিছে ওপৰত। ছাৰ মই কামত কোনো ক্ষতি কৰা নাই ছাৰ। ডেটছ নট এনাফ। এই মন্দিৰা চৰকাৰ কোন? মন্দিৰা চৰকাৰ? কোন মন্দিৰা চৰকাৰ ছাৰ? আপুনি মোক কি বুলি ভাবিছে? এইবোৰ মিছা কথা ছাৰ। মোৰ কোনোবা শত্ৰুৱে আপোনাক লগাইছে। এইষাৰ আপুনি ঠিক কৈছে। আপোনাৰ কোনোবা শত্ৰুৱেই এইবোৰ উলিয়াই ফুৰিছে। কিন্তু কথাবোৰ সঁচা। বছিৰ ক'ত? নাজানো। গম নাপাওঁ। তাক কৈ দিবা কাইলৈ সন্ধিয়াৰ ভিতৰত তাত ৰিপৰ্ট কৰিবৰ কাৰণে, নহ'লে কিন্তু বিপদ হ'ব। আমি কি কৰিলোঁ? নিজা মেকুৰী হৈ দেখুৱাইছ হা? কাইলৈ সন্ধিয়াৰ ভিতৰত তাক হাজিৰ কৰাবি, নহ'লে বিপদ তহঁতৰ। কি কথা? কোন আছিল? পুলিচ। পুলিচ? কি হ'ল? কিয় আহিছিল? একো নাই অ'। পুলিচৰ পাল্লাত পৰিব লগা হ'লে আমাৰো বিপদ হ'ব। বল যাওঁ। একো নহয়। কাম। বলা বলা বলা। পুলিচৰ প্ৰেছাৰ ইমান বেছি কিয়? আমি কি জানো, সিহঁতে কেছ দিছে। তহঁতক কাইলৈ সন্ধিয়াৰ আগতে পুলিচ থানাত যাব দিছে। তহঁতে পুলিচক মেনেজ কৰিবি কৈছিলি। ছ'চিয়েল মিডিয়াত ঘটনাটো ভাইৰেল হৈ গৈছে। ওপৰৰ পৰা প্ৰেছাৰ আহিছে। লোকেল পুলিচে কি কৰিব? চালা বেইমান, মোক বলিৰ বকৰা কৰিব আহিছ। চালা ফৰুৱা। ঐ, মোক চম্ভালি কথা কবি। আমি কি পুলিচ লগাইছো নেকি? তহঁতে এবাৰ অচি ছাৰক লগ ধৰ, বাকীখিনি আমি চাই ল'ম। মোক পুলিচে ধৰিলে মই তহঁতকো নেৰিম।
ভাইৰেল কৰি পেলাম চালা দালাল ৰ গম পাইছাই নহয় কি হৈছে কি কৰা যায় সকলোকে জনাই দিয়া জনাইছে উজনিৰ লাষ্ট বাছখন গ'লেই থাকে মই খবৰ এটা কৰি আহোঁ তুমি অকণমান লোৱা ছাৰ মোৰ ভয় লাগিব মই যাম আৰু আহিম অকণমান ৰ'বা লাষ্ট বাছখন যাব এতিয়া এটাও চিট নাই কি যে কৰোঁ মোৰ বিৰাট ভাগৰ লাগিছে আজি ৰাতিটো নহ'লে ইয়াতে ক'ৰবাত থাকি দিওঁ Are you sure? Sure. ঠিক আছে ব'লা আহা কি হৈছে ভয় খাইছা নেকি Ông hả?
আগতেই কৈছোঁ ষ্টুডেণ্ট পলিটিক্সত মই সোমাব নোৱাৰোঁ। কিন্তু প্ৰফেচৰ ইছলাম সোমাব পাৰে। তেওঁ ষ্টুডেণ্ট বডিৰ প্ৰফেচৰ ইনচাৰ্জ, ইউনিভাৰ্চিটি এক্টে দিয়া দায়িত্ব। দ্য টু কান বি ইকুৱেটেড। মকবুলৰ কেছটো লৈ তেওঁ থানালৈ গৈছিল। মকবুল ষ্টুডেণ্ট বডিৰ জেনেৰেল ছেক্ৰেটাৰী। তাৰ ঘৰ দুষ্কৃতিকাৰে লগ্নবদ্ধ কৰিছে। কেছ দিবলৈ যাওঁতে পুলিচে ওলোটাই তাকহে হাৰাশাস্তি কৰিছে। প্ৰফেচাৰ ইনচাৰ্জ হিচাপে ইছলাম তাৰ খবৰ কৰিবলৈ থানালৈ যোৱাটো স্বাভাৱিক। ছাৰ, বিৰাজ মকবুলক আমাৰ কনভেনশ্যনখন বিফল কৰাৰ বুদ্ধি দিয়া মানুহটো কিন্তু ইছলাম ছাৰে। কনভেনশ্যনখন পতাত তোমালোকক কোনেও বাধা দিয়া নাই। ল'ৰা ছোৱালী আনিব নোৱাৰাটো তোমালোকৰ বিফলতা। তাৰ কাৰণে প্ৰফেচাৰ ইছলাম কিয় জগৰীয়া হ'ব? তাৰমানে আপুনিও সিটো ফালেই। মিষ্টাৰ প্ৰভাকৰ, এজ VC I am the head of the university family. I can't be partial to anyone. আশকৰ বুজি পাইছে? মই ভালদৰেই বুজি পাইছোঁ, কিন্তু ইয়াৰ কনচিকুৱেঞ্চ কি হ'ব পাৰে আপুনিও চাগে অনুমান কৰিব পাৰিছে। ছাৰ, কালিলৈ পুৱাই সেই কিতাপখিনি বাকচত ভৰাই পেলাবা। উপাচাৰ্য ডক্টৰ ভুৱন চন্দ্ৰ ডেকাই পদত্যাগ কৰিছে। এই পদত্যাগৰ অন্তৰ্গত কি আছে ইয়াকে লৈ বিভিন্নজনৰ মাজত প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে। কেম্পাছৰ বাহিৰে ভিতৰে বিগত সময়ছোৱাত হৈ থকা কেতবোৰ ঘটনাৰ পৰিণতিতে ডক্টৰ ডেকাই পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি একাংশই অভিমত প্ৰকাশ কৰিছে। কেম্পাছত নতুন ছাত্ৰ সংগঠন এটা গঠন কৰাৰ কাৰণে আহ্বান কৰা কনভেনশ্যনখন বাতিল হোৱা আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ ৰুমটো একাংশ দুৰ্বৃত্তই লণ্ডভণ্ড কৰাৰ ঘটনাৰ লগতো এই পদত্যাগৰ সম্পৰ্ক থাকিব পাৰে বুলি একাংশই মন্তব্য কৰিছে। ষ্টুডেণ্ট বডিৰ প্ৰফেচৰ ইনচাৰ্জ ডক্টৰ মইদুল ইছলামক এই ঘটনাবোৰৰ লগত কিবা প্ৰকাৰে জড়িত থাকিব পাৰে বুলি এক বিশেষ চক্ৰই অভিযোগ উত্থাপন কৰিছে। প্ৰফেচৰ ডক্টৰ ইছলাম এগৰাকী গৱেষক ছাত্ৰীৰ লগত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ কাৰণে বাহিৰত আছিলগৈ। তেওঁলোক ইতিমধ্যে উলটি আহিছে। তেওঁৰ লগত যোগাযোগ স্থাপনৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত আছে। খবৰ আৰু আছে। হে না শুনিছা? কি হ'ল? আইজনীয়ে ফোন কৰিছিল নেকি? হে, আইজনীয়ে অঁ কৰিছিল দুদিন আগতে কোনোবা ধুবুৰীৰ পৰা। কিয়, কি হ'ল? ইউনিভাৰ্চিটিৰ কথা কিবা কৈছিল নেকি? নাই কোৱা। সিহঁতৰ উপাচাৰ্যই অকস্মাত ৰিজাইন কৰিছে। ছাত্ৰৰ দুটা দলৰ মাজত সংঘৰ্ষ হৈছে, থানাতো কেছ হৈছে। চাওঁ মোৰ ফোনটো আনাচোন। ফোন কৰিলে তাই কিবা আচল কথাবোৰ কৈ দিবনে? তাতকৈ ব'লক গৈ আহোঁ। নিজ চকুৰে দেখিলে আচল কথাবোৰ বুজি পাম। তেন্তে দুপৰীয়া ভাতকেইটা খাই ওলাই দিওঁ, তাইক জনাই দিয়া। নালাগে তাইক জনাব। নজনাকৈ গুচি যাওঁচোন, চক এটা খাওঁ। আৰু তাই ফোন কৰিলেও তাইক গৈ আছোঁ বুলি নজনাব। তোমাৰ মতলব কিহে? সেইবোৰ আপোনাৰ জনাৰ দৰকাৰ নাই। মোৰ ছোৱালী চকুৰে চকুৰে নাৰাখিলে কেতিয়া ক'ত কি কৰে একো ঠিক নাই। তুমিও যে আৰু এইখন উপন্যাসতে তুমি পাবা, চহৰ অঞ্চলৰ বহু কথাই পাবা। কিন্তু মই কি ভাবোঁ জানা, তুমি ফিল্ড ষ্টাডিত যিখিনি পালা, যিখিনি অনুভৱ কৰিলা, যিখিনি প্ৰত্যক্ষ কৰিলা, তাৰ ওপৰত নিৰ্ভৰ কৰাটোহে বেছি ভাল। তুমি ফৰ এক্সাম্পল ধৰা এই ছোৱালীকেইজনী তুমি পাইছিলা, কথা পাতিছিলা যে এই ছোৱালীকেইজনী, সিহঁতি অসমীয়া জানে বুলি তুমি নাজানাই। ঘৰত সিহঁতে মৈমনসিং ইয়াত কথা পাতে, অথচ স্কুলত অসমীয়াত পঢ়ে। এইবিলাক সৰু সৰু পইণ্টবিলাক, এইবিলাক লৈ আগবঢ়াটো ভাল হ'ব বুলি ভাবোঁ। তুমি এক মিনিট ৰ'ব। দেউতা
অঁ এনেকৈ হঠাতে আহিলে যে ক'ত আছে আপোনালোক আপোনালোক ভিজিটাৰ্ছ ৰুমতে বহক মই আহি আছোঁ অঁ ঠিক আছে দিয়ক ছাৰ মই যাওঁ বোলা মই যাওঁ আপুনি যাব তোমাৰ দেউতাক লগ ধৰি আহোঁ মাও আহিছে আচ্ছা মাও আহিছে ভালেই হ'ল দুইজনকে লগ পাই যাম দেউতা ঠিকে আছে মায়ে মায়ে মোক দেখি কিবা ক'ব নেকি আহক আইজনীৰ মুখত আপোনাৰ কথা শুনি আছিলোঁ আজি লগ পাই ভাল লাগিল মোৰো মই বা কৈ আছিলোঁ আপোনালোকক এদিন লগ পোৱাৰ কথা কিয় মা আপোনাৰ ছোৱালী বৰ প্ৰতিভাশালী মাক হিচাপে তাইক লৈ আপুনি গৌৰৱ কৰিব পাৰে আপোনাৰ ঘৰ মোৰ জন্ম মানকাচৰত আপোনাৰ পৰিয়াল মা প্ৰথম চিনাকিতেনো তুমি ছাৰক ইমানবোৰ কথা কিয় সুধি দিব লাগে একো নাই একো নাই একো নহয় একো নহয় মোৰ মা বাবা ভাই ভনী কোনো নাই সম্পৰ্কীয় খুৰা এজনৰ তাত থাকি ডাঙৰ দীঘল হৈছোঁ মই কিয় কি হৈছিল সেই বছৰ বহুত ডাঙৰ বানপানী হৈছিল ৰাতিটোৰ ভিতৰতে মোৰ পৰিয়ালৰ সকলো উটি গৈছিল মই কেনেবাকৈ বাচি গৈছিলোঁ আপোনাৰ জীৱন কাহিনী সম্পূৰ্ণকৈ শুনাৰ ইচ্ছা আছিল কিন্তু আজি নোৱাৰিলোঁ অম্বা তোৰ ছাৰক এদিন মাত ঘৰলৈ ভাত খোৱাকৈ ছাৰ গ'লেহে যাম যাম কিয় নাযাম উপাচাৰ্য ছাৰৰ ঘটনাটো খাম কাটিলেই মই গৈ এদিন আপোনালোকৰ গাঁওখন চাই আহিমগৈ কথাটো ওলাল কাৰণে সুধিছোঁ তেখেতে বাৰু অকস্মাত পদত্যাগ কিয় কৰিলে আৰু আপোনাৰ লগতে আমাৰ অম্বাৰ নামটোও সাঙ খাই পৰিছে হয় আমি আজি হঠাৎ এইদৰে অহাৰ কাৰণো সেইটোৱেই আপোনালোক এতিয়া যাওক আৰু বিশ্ববিদ্যালয়ৰ নিচিনা বিশাল অনুষ্ঠান এটাত এনেধৰণৰ ঘটনা ঘটাটো এনেও অসম্ভৱ কথা নহয় আৰু মা মই ঠিকে আছোঁ আপোনালোক আগবাঢ়ক সন্ধিয়া হ'লে শহীদৰ কেঁচা ৰক্তেৰে ধোৱা আমাৰ স্বাধীনতা সাম্য মৈত্ৰী মুক্তি আৰু সংবিধানৰ ভাষা নেহেৰু পেটেল মৌলানা আৰু আম্বেদকাৰৰ আশা একেখনি দেশ একে পৰিৱেশ এক হৃদয়ৰ ভাষা
একেখনি দেশ একে পৰিৱেশ এক হৃদয়ৰ ভাষা সপোন আছিল সম অধিকাৰ সেই স্বাধীনতাৰ সপোন আছিল সম অধিকাৰ সেই স্বাধীনতাৰ আজি সময় সলনি সমাজ সলনি সলনি গণতন্ত্ৰ শাসনৰ চলে শোষণ কৰিছে চলিছে ৰাজতন্ত্ৰ সময় সলনি সমাজ সলনি সলনি গণতন্ত্ৰ শাসনৰ চলে শোষণ কৰিছে চলিছে ৰাজতন্ত্ৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ লাভ নাই কৰি হাহাকাৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ লাভ নাই কৰি হাহাকাৰ প্ৰতিবাদো হেনো দেশদ্ৰোহীতা মুখ খুলিলে কাৰাগাৰ প্ৰতিবাদো হেনো দেশদ্ৰোহীতা মুখ খুলিলে কাৰাগাৰ অনিয়ম আৰু অবিচাৰ ক্ষমতাৰ অপব্যৱহাৰ অনিয়ম আৰু অবিচাৰ ক্ষমতাৰ অপব্যৱহাৰ স্বাধীনতাৰ সংজ্ঞা মাথো পুঁজিপতি কোনো আমোলাৰ স্বাধীনতাৰ সংজ্ঞা মাথো পুঁজিপতি কোনো আমোলাৰ আকৌ জাগিবৰ হ'ল মাতিবৰ হ'ল উজাৰি বজ্ৰ কণ্ঠ নালাগে ঢাল নাই তৰোৱাল একতা আমাৰ অস্ত্ৰ জাগিবৰ হ'ল মাতিবৰ হ'ল উজাৰি বজ্ৰ কণ্ঠ নালাগে ঢাল নাই তৰোৱাল একতা আমাৰ অস্ত্ৰ আজুৰি আনিম অধিকাৰ বিপ্লৱ হ'ব জোৰদাৰ আজুৰি আনিম অধিকাৰ বিপ্লৱ হ'ব জোৰদাৰ অপশাসনৰ নিঃশেষ হ'ব কূটনীতি হ'ব চাৰখাৰ অপশাসনৰ নিঃশেষ হ'ব কূটনীতি হ'ব চাৰখাৰ শ্বহীদৰ কেঁচা ৰক্তেৰে ধোৱা আমাৰ স্বাধীনতা সাম্য মৈত্ৰী মুক্তি আৰু সংবিধানৰ ভাষা নেহেৰু পেটেল মৌলানা আৰু আম্বেদকাৰৰ আশা একেখনি দেশ একে পৰিৱেশ এক হৃদয়ৰ ভাষা একেখনি দেশ একে পৰিৱেশ এক হৃদয়ৰ ভাষা সপোন আছিল সম অধিকাৰ সেই স্বাধীনতাৰ সপোন আছিল সম অধিকাৰ সেই স্বাধীনতা আপুনি পদত্যাগ উঠাই লওক হয় ছাৰ আমি আপোনাক যাবলৈ নিদিওঁ চেঞ্চেলৰে মোৰ পদত্যাগ গ্ৰহণ কৰা ইমেইলখন দুপৰীয়াই পালোঁ এতিয়া মই ইচ্ছা কৰিলেও ইয়াত থাকিব নোৱাৰোঁ আমি কাৰো কথা নামানো আন্দোলন কৰিম আমি ঠিক কৈছে আমি কাৰো কথা নামানো ছাৰ আপুনি এই পদত্যাগ পত্ৰখন উঠাই লওক মই যাবলৈ ওলালোৱেই মোৰ পিন্ধা কাপোৰখিনি আৰু কিতাপখিনিৰ বাহিৰে মোৰ ইয়াত একোৱেই নাই ছাৰ আপুনি আমাৰ কথা ভবা নাই ভবা হ'লে তেনেকৈ নক'লেহেঁতেন হয় ডক্টৰ ডেকা মই আপুনি সকলো এটা পৰিয়াল আপুনি পৰিয়ালৰ মুৰব্বী আমাৰ কথা কোনেও নুশুনাকৈ থাকিব নোৱাৰে আমি ইয়াৰ প্ৰতিবাদ কৰিম আৰু তাৰ কাৰণে আপুনি আমাৰ লগত থাকিব লাগিব প্ৰফেচাৰ আপুনি ভালকৈ জানে যে আজি নহয় কাইলৈ মই ইয়াৰ পৰা যাবই লাগিলেহেঁতেন চাকৰিটোৰ খাতিৰত নিজৰ বিবেকক কবৰ দি মই নিজৰ ওচৰতে থিয় দিব নোৱাৰিম একেই সমস্যাত আমিও ভুগিছোঁ বিবেকৰ ধাৰণাতে আমি যুঁজিবলৈ ওলাই আহিছোঁ আপুনি আমাৰ লগত থাকক ভিচি হিচাপে নোৱাৰিলেও সহযাত্ৰী সহযোদ্ধা হৈ আমাৰ হাত শক্তিশালী কৰক তাৰ আগতে পাহৰি যোৱা কাহিনী কিছুমানৰ জেৰ বিচাৰি মই ঠাইলৈ যাব লাগিব বহুখিনি দেনা পাওনা আছে সেইখিনি শেষ কৰি মই আপোনালোকৰ মাজলৈ উভতি আহিম সহযাত্ৰী আৰু সহযোদ্ধা হৈ